আজিকালি মাৰ্কেটত বগা হোৱাৰ বাবে কেমিকেলযুক্ত বহু ধৰণৰ সামগ্ৰী পোৱা যায়, যিটো এপ্লাই কৰি হেনো আপুনি বগা হ'ব পাৰে তেনেধৰণে দাবী কৰা হয়। আৰু আপোনাৰ পইচাও খৰচ কৰি আপুনি কিনি আনে, আপুনি বগা হ'ম বুলি, যাৰ মানে বহুত হেঁপাহ আছে বগা হোৱাৰ কাৰণে, বগা হৈ দেখাবৰ কাৰণে। আৰু পিছত কি হয়, হয়তো কিছুদিনৰ কাৰণে আপুনি হয়তো বগা হ'ব পাৰে, কিন্তু পিছত আপোনাৰ যিটো ছাল, সেই ছালটোৰ সৌন্দৰ্যটো নাইকিয়াহে কৰি দিয়ে, লুপ্ত হৈ যায় লাহে লাহে। আৰু আপোনাৰ স্কিনটো ডেমেজ কৰিব পাৰে, ভিতৰৰ যিটো চেলছ থাকে সেই চেলছটো ধ্বংস কৰিব পাৰে, কিন্তু লাহে লাহে কৰিব, প্ৰথম অৱস্থাত নহয়। গতিকে কেমিকেলযুক্ত বস্তুত আমি কিয় যাব লাগে? আমাৰ ঘৰতে পোৱা ইমান ধুনীয়া নেচাৰেল বস্তু আছে, সেইবিলাকেৰে আমি এপ্লাই কৰি বগা হ'ব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকক নেচাৰেলি আপোনাৰ স্কিনৰ কালাৰটো কেনেকৈ আপুনি উজ্জ্বল কৰিব পাৰে, কেনেকৈ বগা চাফা ক্লিন কৰিব পাৰে, সেই বিষয়ে এই ভিডিঅ'ত জনাম। এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই থাকক আৰু বুজি লওক যে কেনেকৈ আপুনি নিজৰ স্কিনটো গ্ল'য়িং কৰিব পাৰে, বগা কৰিব পাৰে নেচাৰেলি। চ' ভিডিঅ'টো বেছি দেৰি নকৰক, আৰম্ভ কৰিছোঁ। চাওক, এইখিনিতে আৰু এটা কথা আপোনালোকক ক'ব মই বিচাৰিছোঁ। ভিডিঅ'টো মই বেছি লম্বা নকৰোঁ, সোনকালে আপোনালোকক মই কৈ আছোঁ। তাৰ আগত মই এটা কথা ক'বলৈ বিচাৰিম যে ভগৱানে দিয়া চেহেৰাৰ যিটো কালাৰ, স্কিনৰ ছালৰ যিটো ৰং, সেইটোৱে আচলতে থাকিব লাগে। কিন্তু সেইটোৱে বহুত ডাঙৰ কথা, ভগৱানে যিটো দিছে, যেনেকুৱাই নহওক আপুনি ধুনীয়া, বহুত সুন্দৰ। আপোনাৰ যিটো টেলেণ্ট আছে তেনেকুৱা টেলেণ্ট আৰু কাৰো নাথাকিবও পাৰে, যিটো হয় যেনেকুৱা হয় আপুনি তেনেকৈ সুন্দৰ। তথাপিতো আহে, যদি কাৰোবাৰ ইচ্ছা, বহুত হেঁপাহ যে অকণমান চেহেৰাটো, ছালটো অকণমান ৰংটো উজ্জ্বল হওক, অকণমান চাফা দেখা হওক, ক্লিন, অকণমান বগা হওক, তেনেহ'লে আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে। গতিকে ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কৰিব আপোনালোকে পাহৰি যায়। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণে ভাল ভাল ভিডিঅ' এই চেনেলটোত আপলোড কৰা হৈ থাকে। চ' ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপুনি নেচাৰেলি যিটো পেষ্ট বনাব লাগিব, সেই পেষ্টটো সঁচাকৈয়ে এইটো কাম দিব আপোনাৰ চেহেৰাত। এইটো কেৱল আপুনি মুখতে নহয়, আপুনি হোল বডি, আপুনি সম্পূৰ্ণ আপোনাৰ বডিত আপুনি এইটো এপ্লাই কৰিব পাৰিব। মানে গোটেই শৰীৰটোতে আপুনি এইটো পেষ্টটো লগাব পাৰিব, আৰু গোটেই শৰীৰটো, কাৰণ অকল মুখখনেই বগা হ'লেই নহ'ব, আপোনাৰ সম্পূৰ্ণ শৰীৰটোও যদি মুখৰ দৰে একেধৰণৰ ৰংটো হয় তেনেহ'লে ভাল হ'ব। সম্পূৰ্ণ শৰীৰটো আপোনাৰ এইটো বগা কৰি পেলাব। এদিনতো নহয়, সপ্তাহত আপুনি 2-3 বাৰ লগাব লাগিব। এতিয়া পেষ্টটো আপুনি বনোৱাৰ তৰিকাটো মই শিকাই দিওঁ, কেনেকৈ বনাব লাগিব। আপোনাক লাগিব দৈ, তাৰপিছত আপোনাক লাগিব অটছটো আপুনি চাফলা অটছটো হ'লেও হ'ব, বা আৰু এটা ভাল অটছ পোৱা যায়, কুৱেকাৰ বুলি কয়, সেই অটছটো হ'লেও হ'ব। তাৰপিছত আপোনাক কি লাগিব, হানি অৰ্থাৎ মৌ, আৰু হালধি। আমাক কেইটা বস্তু লাগিব? 4বিধ সামগ্ৰীৰ প্ৰয়োজন হ'ব এই পেষ্টটো তৈয়াৰ কৰাৰ বাবে। প্ৰথমটো হৈছে দৈ, তাৰপিছত অটছ, আৰু হানি, মৌ আৰু হালধি। এতিয়া এই 4বিধ বস্তু আপুনি মিক্স কৰিব লাগিব। আপুনি দৈ ল'ব 1 কাপ, তাৰপিছত অটছ ল'ব 2 চামুচ ল'ব ডাঙৰ চামুচেৰে, আৰু মৌ ডাঙৰ চামুচেৰে 1 চামুচ মৌ ল'ব, আৰু হালধি 1 কাপ ল'লেই হ'ব। মই আকৌ এবাৰ কৈ দিছোঁ, আপুনি দৈ 1 কাপ ল'ব, তাৰপিছত ভাল অটছ, যিটো চাফলা অটছ হ'লেও হ'ব, বা কুৱেকাৰ বোলা এটা অটছ থাকে, সেই অটছটো হ'লেও হ'ব। দৈটো 1 কাপ ল'ব, তাৰপিছত অটছ ল'ব 2 ডাঙৰ চামুচেৰে, 2 চামুচ, আৰু মৌ ল'ব 1 চামুচ ল'ব, মৌ ডাঙৰ চামুচেৰে 1 চামুচ, তাৰপিছত আধা কাপ হালধি ল'ব। এই 4বিধ আপুনি মিক্স কৰিব।
মিক্সাৰ গ্ৰাইণ্ডাৰটো মিক্স কৰি ল'ব পাৰে আৰু নহ'লে চামুচেৰেও গ্লাছৰ বাতিত আপুনি মিক্স কৰি ল'ব পাৰে। এইখিনি আপুনি যদি হাতেৰে পেষ্ট কৰিব বিচাৰে চামুচেৰে তেতিয়াহ'লে পাৰিব, আৰু নহ'লে যদি ভাবে মিক্সাৰ গ্ৰাইণ্ডাৰত আপুনি এইটো পেষ্ট বনাব বিচাৰে মিক্সাৰ গ্ৰাইণ্ডাৰতো পাৰিব। এইখিনি মিক্স কৰাৰ পিছত 1 ঘণ্টামান গ্লাছৰ বল এটাত আপুনি থৈ দিব, ৰাখি থ'ব। 1 ঘণ্টা হোৱাৰ পিছত আপুনি ধুনীয়াকৈ গোটেই আপোনাৰ শৰীৰতে এইটো লগাব। মুখৰ পৰা আপুনি যিখিনি অংগ বগা কৰিব বিচাৰে সেই গোটেই শৰীৰতে আপুনি লগাব পাৰিব। কাৰোবাৰ যদি চেনচিটিভ হয় স্কিনটো অকণমান, তেওঁলোকেও পাৰিব, কোনো কথা নাই। এইটো সকলো অল টাইপ স্কিনৰ কাৰণে সকলোৱে পাৰিব। গোটেই শৰীৰত এপ্লাই কৰি আপুনি 1 ঘণ্টাৰ পিছত চফ্ট কাপোৰ এখনেৰে ভালদৰে লাহে লাহে মুচি আপুনি পেলাই দিব। তাৰপিছত আপুনি পানীৰে গা ধুই দিব। গা ধোৱাৰ পিছত আপুনি কি কৰিব, ভাল মইশ্বৰাইজিং ক্ৰীম, আৰু যদি নহ'লে আপুনি নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে। নাৰিকলৰ তেল আপুনি এপ্লাই কৰিব সম্পূৰ্ণ শৰীৰত। এনে আপুনি সপ্তাহত 2-3 দিন কৰিব, আপুনি নিশ্চয় ৰিজাল্ট ভাল পাব। ৰিজাল্টটো কেনেকুৱা পালে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। নিশ্চয় ভাল পাব, কাৰণ এইটো পদ্ধতিৰে বহুত মানুহে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে সুফল পাইছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে। নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।